নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভাল। আজি যিহেতু অলপ বতৰটো ডাৱৰীয়া, বৰষুণ অহা নিচিনা হৈ আছে, কিনকিনিয়াই আছে বাৰু, তথাপিতো বৰষুণ। তাৰ মাজতে বৰ্তা আহিছিলে ঘৰলৈ, মানে ল'ৰাৰ বৰ্তাক মোৰ ঘৰৰ ওচৰৰ দাদা এজন আহিছিলে, তাৰ লগত খেলাৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়াইছোঁ। চাবচোন। সি খেলাত ক'ব নোৱাৰা হৈ মাজে মাজে এটা দুটা বেয়া কথাও কৈছে, আপোনালোকে বেয়া নাপাব। মানে তাক ওচৰৰ দাদাহঁতেই শিকাই দিছিলে, হয়তো এতিয়া পাহৰিছিলগৈ বাৰু, তথাপিতো মানে কোনোবা সি কথাটো কয় আৰু মই বহুত চেষ্টা কৰি আছোঁ এৰাবৰ কাৰণে। এৰিছেগৈ বাৰু, মাজে সময়ে কেতিয়াবাহে কয়, মানে তাৰ কাৰণে বেয়া নাপাব, ক্ষমা কৰি দিব। তাৰ ভাল লগা মুহূৰ্তখিনি চাই যদি আপোনালোকে ভাল পায়, তেনেহ'লে চেনেলটো মোৰ দীপাঞ্জলি দেৱী গাঁৱলীয়া বোৱাৰী চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে তাতে থকা ছাইডত থকা বেল আইকনটো দবাই দিব। থেংক ইউ। ভাঙি যাব নামা তাপা, সেইখন তুমি পঢ়িবৰ কাৰণেহে। যা বৰ্তাৰ লগত খেল, যা নেখেলা যদি বৰ্তাক যাব গৈ দিয়া। উলিয়াই পেলালে হাঁহি হাঁহি। বেয়া কথা কিয় কোৱা? One person